So hey everyone, welcome back to my YouTube channel Anantos Vlogot. So বিহুৰ সকলোকে শুভেচ্ছা জনালো আৰু আজি সানডে সানডে বুলি অলপমান মই প্ৰত্যেক সানডে ফুৰিব যাওঁ আজি সানডে হিচাপে অলপমান ফুৰিব যাম বুলি ভাবিছোঁ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ শ্ৰী সূৰ্য পাহাৰৰ ফালে যাম বুলি ভাবিছোঁ তাতে এটা মন্দিৰ আছে বোলে মই যোৱা নাই কেতিয়াও যাম বুলি বহুত দিনৰ পৰা ভাবি আছোঁ কিন্তু যোৱাই নহয় উমেন ওচৰত থাকিও যোৱা নহয় আজি ফাইনেলি যাম বুলি ৰেডি হৈছোঁ আৰু লগবিলাকো বাহিৰত আছে এতিয়া আমি একেলগ হৈ ওলাম শ্ৰী শ্ৰী সূৰ্য পাহাৰৰ ফালে বৰ্তমান ৰুমতে আছোঁ ৰুমৰ পৰা বাহিৰত যাম তাৰপিছত একেলগ হৈ আমি ওলাম ব'লক ভিডিঅ'টো চাই থাকক একেলগে আগতে মই মোৰ গাড়ীখন ওলাই লওঁ মোৰ বাৰাণ্ডাৰ পৰা চাই থাকক ভিডিঅ'টো ৰেডি হ'লোঁ চবেই এতিয়া ই যাব আৰু মই যাম লগত ই আছে আৰু এই যে পাছফালে এজন আছে ইয়াৰ বহুত লাষ্ট যাওঁতে যাওঁতে 2 ঘণ্টামান লাগিব আমাৰ ৰেডি হওঁতে বহুত টাইম হ'ল 12টামান বাজি গ'ল এতিয়া যাওঁতে 2 ঘণ্টা লাগিব যাওঁ লাহে লাহে এতিয়া ব'লক এতিয়া যাওঁ বাইকখন ইফালে আছে ব'ল আহি আমি নৰনাৰ সেইটো পাই গ'লোঁ এইটো পাৰ হৈ আমি গোৱালপাৰা ডিষ্ট্ৰিক্টত যাম তাৰপিছত আমি সূৰ্য পাহাৰটো পাম চাইডেও ভিডিঅ'টো শেষলৈকে অৱশেষত বহুত দূৰ ৰাস্তা অতিক্ৰম কৰি আমি পাই গ'লোঁ সূৰ্য পাহাৰৰ মেইন ৰাস্তাটো এইটোৱে হ'ল ৰাস্তাটো আৰু সন্মুখত সেইটো গেটটো দেখা গৈ আছে এইখনে হ'ল মেইন গেটটো চাই থাকক গেটটো দেখা পাব লাহে লাহে আৰু এইখনে হ'ল শ্ৰী শ্ৰী সূৰ্য পাহাৰ মহাপীঠ স্থান ইয়াৰ পিছতে আমি মন্দিৰবোৰ চাবলৈ পাৰিম চাই থাকক ভালকৈ মনোযোগেৰে আহি পালোঁ বৰ্তমান মন্দিৰলৈ যাই আছোঁ এতিয়া আহি পালোঁ ন যাওঁ এতিয়া মন্দিৰৰ ফালে ইফালে পূৰা চাইডত পিকনিক খাই আছে চাব পাৰে সূৰ্য পাহাৰৰ যিটো মন্দিৰৰ আছে মন্দিৰৰ ভিতৰত হয় পূৰা পিকনিক খাই আছে ইফালে এতিয়া মন্দিৰত আৰু গৈ আছোঁ আৰু ভিতৰত এনেকৈ খোজকাঢ়ি এইফালে কিবা মন্দিৰ এটা বনাই আছে বহুত ডাঙৰকৈ কিন্তু আমি আগত য'ত যিটো চাব খোজোঁ সেইটো আগত চাম এইটো সূৰ্য পাহাৰৰ যিটো মন্দিৰ ইয়াতে লিখা আছে এইফালে চাওক কিমান বান্দৰবিলাক খেলি আছে পূৰা কেইটা বান্দৰ আছে এইফালে ইফালে কেইটামান আছে তাহলে বেড়ে গেল
ভাল দেখ না মোবাইলটো নিজে ভাল হ'ল চিৰিটো পাৰ হৈ আমি যাম মেইন মন্দিৰলৈ সেইফালে মন্দিৰটো আছে ইফালে বোধে মন্দিৰ আছে মানে 2-3টা চিৰি আৰু ইফালে ওইটা বোধে মেইন মন্দিৰটো নেকি এটা না বোধে বাৰাণীতে চাওক ইয়াতে খালি মানে বান্দৰে আছে বান্দৰ মোবাইলটো নল'লে হ'ল বা ভয়ে লাগে বা মন্দিৰটো কোনফালে মেইন মন্দিৰটো মানে বিচাৰি পোৱা নাই আমি ওপৰত যাওঁ নেকি অলপমান হাই হয় আচ্ছা এইটো হ'ল শ্ৰী শ্ৰী হনুমান মন্দিৰ দৰ্শন এটা কৰি যাওঁ ভগৱানৰ আহিছোঁ যদি ভক্তিটো দিলোঁ হনুমান মন্দিৰ ইয়াতে আমাৰ ভক্ত প্ৰণাম দি আছে একদম ওপৰত মানে ইয়াতে হনুমান মন্দিৰৰ ওচৰতে আৰু ইফালে যাম ইফালে কি মন্দিৰ আছে চাম লাহে লাহে আৰু ইফালে ল'ৰাটো কিবা কৈ আছে কিবা ক'ব নেকি হনুমান মন্দিৰ দৰ্শন কৰা হ'ল এতিয়া বেলেগ মন্দিৰ কি আছে চাওঁ এইফালে চাগে কিবা মন্দিৰ আছে হনুমান মন্দিৰটো দেখা হৈ গ'ল এইফালে আৰু এইফালে চাওঁ কি মন্দিৰ আছে ইফালে মন্দিৰতকৈ মানে বান্দৰে বেছি আছে চাই আছে আৰু ইফালে ইফালে মানে বান্দৰবিলাক ৰাখি থাকে এইটো মন্দিৰ নে ঘৰ তাকে নাজানো এই যে চাওক ইফালে মানে মন্দিৰতকৈ বান্দৰে বেছি আছে মন্দিৰ নহয় চাগে এইফালে হ'ল কি শ্ৰী শ্ৰী বিষ্ণু ৰাভা মন্দিৰ এইটো ঠিক আছে এইফালে চাগে মন্দিৰটো কি মন্দিৰ তাকে নাজানো মানে সেইটো চাগে শিৱ বাবাৰ মন্দিৰ চাওঁ আৰু কি আছে ভোক লাগিছে আৰু ইফালে মানে পেট্ৰল মাৰিলে আৰু বেছিকৈ ভোক লাগিব ইফালে আৰু চাওঁ সেইফালেও আছে আৰু কিবা জেগা ইফালে ঘূৰি ঘূৰি যাম আৰু ইফালে পষ্টি আছে ইফালে আহিছোঁ যদি ফুৰি যাওঁ আৰু কেতিয়া আহিম নাহিম আৰু কোনো ঠিক নাই আমাৰ এইফালে শিৱলিংগ আছে আমি এইটো চাম এইফালে শিৱলিংটো আছে এইটো চাৰ পিছত আৰু গুচি যাম এই শিৱলিংগ এটা আছে এইফালে এইটো চাম দুটামান ফটো উঠিম তাৰপিছত আমি যাম এইফালে এইফালেও কিবা স্পট আৰু যায় আৰু মানে বহুত ডাঙৰ মানে তেনেকুৱা মানে ভাবিছিলোঁ ইমান তাতকৈ বেছি ডাঙৰ এইখন ইয়াতে আমি ফটো উঠিম শিৱলিংগৰ ফালে very big sibling
চব শিৱলিংগ। ওপৰলৈ যাওঁ আৰু লাহে ধীৰে। ইয়াতেও শিৱলিংগ আছে, ইয়াতে পাথৰ বুলিলে শিৱলিংগ। ওপৰলৈ যাম, 2মান ফটো মাৰিম আৰু গুচি যাম, কাৰণ বহুত দূৰ ৰাস্তা যাব লাগিব আমাৰ। দৰ্শন কৰা হৈ গ'ল, ফটো চটো উঠাব হৈ গ'ল। এতিয়া আমি যাই আছোঁ ঘৰলৈ। এতিয়া লাহে লাহে ইফালে যাই আছোঁ আৰু ইফালে আছে মন্দিৰৰ বাহিৰলৈ ওলালোঁ। এতিয়া গেটৰ বাহিৰলৈ ওলাম। ৰাস্তালৈ প্ৰস্থান দিলোঁ। এতিয়া আমি ঘৰলৈ যাম এতিয়া আমি। কিবা ভোক লাগিছে, কিবা অলপ লাগিছে, খাবা খাম, কিবা কিবি খাম আৰু কি খাওঁ নাখাওঁ নাজানো। 12 বজা খাম না 12 ভিজালি খাম আৰু কিবা আৰু। তো চালোঁ, কেইটামানৰ ফটো উঠিলোঁ সূৰ্য পাহাৰৰ। আৰু আজি এতিয়া ঘৰত যাম। তো আজিৰ ভিডিঅ'টো এইখিনিলৈ থাকিলোঁ। যদি ভিডিঅ'টো ভাল লাগে তো লাইক কৰি দিব, আৰু যদি চেনেলটো নতুন গাড়ী থাকে ছাবস্ক্ৰাইব কৰি দিব। আৰু ইফালে বহুত হাল্লা চিল্লা হৈ আছে না, তো একো শুনি পোৱা নাই চাগে। চ' ভিডিঅ'টো আজি এইখিনিলৈ, বাই বাই।